এবাৰ চাওক এই ভিডিঅ'টো সম্পূৰ্ণকৈ এবাৰ চাওক আৰু আজিৰ ভিডিঅ'টোৰ বিষয়ো হৈছে এবাৰ চাওক গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু চেনেলটো যদি আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এবাৰ হ'লেও চাওক এবাৰ চাওক পাৰিলে প্ৰত্যেক দিনাই এবাৰ চাওক যেনেকৈ পাৰে এবাৰ হ'লেও চাওক সৰ্বপ্ৰথমে আমি নিজক চাব লাগিব আমি নিজক এবাৰ হ'লেও আমি চাব লাগিব যে আমি ঠিকে আছোঁনে আমি আমাৰ ভাল লগা কামবোৰ আমি কৰি আছোঁনে আমি ভবাৰ ধৰণে আমি জীয়াই আছোঁনে আমি নিজকে মন দিব লাগিব আমি শাৰীৰিকভাৱে ঠিকে আছোঁনে আমি নিজক এবাৰ হ'লেও চাব লাগিব আমি নিজক এবাৰ হ'লেও চাব লাগিব এই কথাটো আপুনি মনত ভৰাই লওক কাৰণ আপুনি নিজক পাহৰি গ'লে সকলো শেষ আমি বহুতে আজিকালি নিজক পাহৰি যাওঁ আমি যিখিনি কৰিব লাগে আমি সেইখিনি নকৰি আমি বাধ্যত পৰি কিবা বেলেগ কাম কৰোঁ আমি যি ভাল পাওঁ সেইবোৰ সপোন হৈয়ে ৰৈ যায় তেনেকুৱা নহয় এবাৰ হ'লেও চাওক সিদ্ধান্ত লওক আৰু জীৱনত আগবাঢ়ি যাওক দ্বিতীয়তে আমি আমাৰ আত্মীয় স্বজন আমাৰ নিজৰ মানুহবোৰ যেনেকৈ মা দেউতা ভাইটি ভণ্টি সকলো আমাৰ পৰিয়ালবৰ্গৰ মানুহখিনিৰ লগত আমি এবাৰ হ'লেও সপ্তাহতে হওক মাহতে হওক যেনেকৈ নহওক আমি এবাৰ হ'লেও খবৰ ল'ব লাগে আমি এবাৰ হ'লেও চাব লাগে তৃতীয়তে আমাৰ সমাজত কি হৈ আছে আমাৰ প্ৰকৃতিৰ লগত কি হৈ আছে সমাজত কেনেকুৱা ধৰণৰ ঘটনা হৈ আছে কি হৈ আছে সেইবোৰো আমি চাব লাগে আজিকালি আমি প্ৰত্যেকবোৰ সময় আমি প্ৰায়বোৰ সময় আমি সমানে ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ ৰীল বনোৱা আনে কি কৰিছে আনে আমুক কৰিছে তামুক কৰিছে সেইবোৰ চাওঁতে আমাৰ জীৱনবোৰ পাৰ হৈছে আমি সেইবোৰ চাব লাগে কিন্তু সৰ্বপ্ৰথমে আমি নিজক চাব লাগিব গতিকে এবাৰ হ'লেও চাওক কথাটো মনত ভৰাই লওক আৰু আগবাঢ়ি যাওক সকলোৰে ভাল হওক ভিডিঅ'বোৰ চাই যদি ভাল পায় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি আপুনি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক আকৌ লগ পাই থাকিম ভাল ভিডিঅ'ৰ সৈতে জয় আই অসম।